মহিষাসুৰে বলদৰ ৰূপ মানুহৰ ৰূপ আৰু লাষ্টত মহিষাসুৰৰ ৰূপ লৈ যুদ্ধ কৰিলে মা দুৰ্গাই মহিষাসুৰ অসুৰক কেনেকৈ আৰু কিয় বধ কৰিছিল ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ ইউটিউব চেনেল প্ৰেৰণা মটিভেশ্যনলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো মহিষাসুৰ এজন অসুৰ আছিল তেওঁ বহু বছৰ ধৰি ব্ৰহ্মাৰ তপস্যা কৰি আছিল আৰু ব্ৰহ্মাৰ পৰা এটা বিশেষ বৰ লাভ কৰিছিল তপস্যাৰ অন্তত সেই বৰ অনুসৰি কোনো পুৰুষ কোনো দেৱতা বা কোনো দানৱে মহিষাসুৰক মাৰিব নোৱাৰিব এনেকুৱা এটা বৰ ব্ৰহ্মাৰ পৰা লাভ কৰিছিল কেৱল এজনী নাৰীয়েহে মহিষাসুৰক বধ কৰিব পাৰিব এইবাৰ লাভ কৰাৰ পিছতে মহিষাসুৰ অতি অহংকাৰী হৈ পৰিছিল তেওঁ দেৱলোকক আক্ৰমণ কৰিলে আৰু ইন্দ্ৰ সিংহৰ সিংহাসনৰ পৰা আঁতৰাই দিলে আৰু স্বৰ্গ এৰি পৃথিৱী আৰু পাতালক নিজৰ শাসন স্থাপত্য কৰিলে সকলো দেৱতাই বহু কষ্টত পৰি ব্ৰহ্মা বিষ্ণু আৰু মহাদেৱৰ সহায় বিচাৰি গ'ল ব্ৰহ্মা বিষ্ণু আৰু মহাদেৱৰ লগতে সকলো দেৱতাই নিজৰ তেজ একত্ৰিত হোৱাৰ পৰা শক্তিশালী মা দুৰ্গা দেৱীৰ জন্ম হয় দুৰ্গা মাই সিংহৰ ওপৰত আৰুৰ হৈ দশভুজ অৱতাৰ ধৰি সকলো দেৱতাৰ পৰা দিয়া অস্ত্ৰ শস্ত্ৰ লৈ মহিষাসুৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে বহুত দিন ধৰি ভয়ংকৰ যুদ্ধ চলিয়ে থাকিল মহিষাসুৰে বলদৰ ৰূপ মানুহৰ ৰূপ আৰু লাষ্টত মহিষাসুৰৰ ৰূপ লৈ যুদ্ধ কৰিলে কিন্তু শেষত দুৰ্গা মাই নিজৰ তেজস্বী শক্তিৰ দ্বাৰা মহিষাসুৰক বধ কৰে সত্য আৰু ধৰ্মৰ জয় হয় অসত্য আৰু অধৰ্মৰ বিনাশ হয় বুলি জনা যায় মহিষাসুৰৰ বধৰ কাহিনী হৈছে নাৰী শক্তি জয় আৰু দুষ্ট শক্তি বিনাশৰ প্ৰতীক এই কাৰণেই বছৰি দুৰ্গা পূজা আৰু নৱৰাত্ৰি উৎসৱত দুৰ্গা মায়ে মহিষাসুৰ বধৰ কথা সোঁৱৰাই দিয়ে ভিডিঅ'টো শেষ হ'ল ইমানতে কেনেকুৱা পালে জনাব যদি বেয়া নাপায় ভাল লাগিছে মোৰ ভিডিঅ'টো যদি বেয়া নাপায় এটা লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ